হেল্ল' মই চুম এই ভিডিঅ'টো বিশ্বকৰ্মা পূজাৰ দিনাৰ মানে কালিৰ জানেইচোন মই ভিডিঅ' দিয়াত কিমান লেট কৰোঁ কালিয়ে দিম ভাবিছিলোঁ খালি দিব নোৱাৰিলোঁ এইফালে ৰাতিপুৱা প্ৰথম স্কুটি ধুলোঁ চুনুবা মই দুইজনীয়ে আৰু স্কুটি ধুই মেলি গা পা ধুই আহিও ৰেডি এইফালে ভাবিলোঁ স্কুটিখন প্ৰথমতে পূজা কৰি লওঁ পূজা কৰি হোৱাৰ পিছত চুনুবা আৰু মই গ'লোঁ বৰুৱা তিনিআলিৰ পৰা মিঠাই আনোগৈ বুলি আৰু বৰুৱা তিনিআলিত গৈ কাক দেখিলোঁ জানেনে সুস্মিতা মামী আৰু বাবুল মামাহঁতৰ অকণমানিটো মই ইয়াক জন্ম হোৱাৰ পৰা দেখাই নাছিলোঁ 5 মাহে হ'ব হ'ল এইফালে আমাৰ কুঁহি ঘৰত আহি আকৌ ৰ'বই নাপালোঁ এইফালে আমাৰ ভতিজাটোৱে মোক ৰাতিপুৱাৰ পৰা মাতি আছে তাৰ ওচৰলৈ আহিলোঁ সি আকৌ হিন্দী লিখি আছে ইমান সৰুতে হিন্দী পালে আমি আকৌ 6ত পাইছিলোঁহে সি আকৌ ক্লাছ 1 পোৱাগৈ নাই সি মাতি থকা কাৰণটো তাৰ চাইকেলখন মই বোলে ধুই দিব লাগে আৰু কিবা এটা ঠিক কৰি দিব লাগে কাকো চুবই নিদিয়ে বোলে চুম্পিয়েহে ঠিক কৰি দিব ঘৰত আহি দেখোঁ যে আমাৰ গাড়ীখনো ধোৱা নাই গাড়ীখন বোলে মোক ধুবলৈ দি থৈ গৈছে সেইকাৰণে ভাবিলোঁ গান এটা বজাই ধুনীয়াকৈ গাড়ীখন মই আজি ধুইয়ে দিওঁ আৰু এইফালে ধুনীয়াকৈ গাড়ীখন চফা কৰিবলৈও লাগি গ'লোঁ গাড়ী ধুই অৱশ্যে বেয়া নাপাওঁ দেই কিন্তু পানীটো টিঙত আনি ধুবলৈ অলপ কষ্ট হয় কিন্তু পাইপডাল লগাই ল'লে ধুনীয়াকৈ ধুই দিব পাৰোঁ গান বাজি থকাৰ কাৰণে মাজতে এপাক নাচিও পালোঁ গাড়ী ধুই হোৱাৰ পিছত মোৰ অৱস্থা দেখিছে নহয় গা ধোৱাৰনো আকৌ কি লাভ হ'ল আকৌ গা ধুই ধুনীয়াকৈ আকৌ গাড়ীখনত পূজা কৰি দিলোঁ আকৌ এবাৰ ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ এইবাৰ যাব ওলাইছোঁ নিতুদাহঁতৰ অফিচলৈ নিতুদাই লগ ধৰিলে বোলে ব'ল আমাৰ অফিচৰ পৰা আহোঁগৈ এতিয়া আমি দুটা আহি আছোঁ দুলীয়াজানলৈ বুলি নিতুদাৰ আজি ৰাতিপুৱালৈকে ডিউটি আছিলে ৰাতিপুৱা ডিউটি কৰি ঘৰলৈ যোৱাত গাড়ীখনৰ পূজা কৰিব নাপালে সেইকাৰণে আহি পিনে এতিয়া প্ৰথমতে গাড়ীখন পূজা কৰি লৈছে নীলকণ্ঠ ছুপাৰখন দেখি কোনে কোনে চিনি পাইছে বাৰু মোৰ দৰে কাৰ কাৰ মন আছে এই ছুপাৰখনত উঠিবলৈ মই কিন্তু এদিন উঠি গুৱাহাটী যাবৰ খুব মন আছে দুলীয়াজানতে থকাৰ কাৰণে আজি দুপৰীয়া সাজটো বাহিৰতে খাই দিলোঁ বাকো ডিউটিৰ পৰা মাতি দিলোঁ আহোঁতে টিপলিঙত সোমাই আহিলোঁ দিহানামৰ ভিডিঅ' আহি আছে দেই চাব আপোনালোকে ভতিজাটোৱে নতুন গাড়ী বুলি কওঁতে গম পাইছে চাগে কৈছিলোঁ যে বৰমাহঁতৰ ঘৰত এখন গাড়ী ল'ব বুলি ফাইনেলি গাড়ীখন আহি আজি পাই গ'লি দেই একদম গধূলি সময় হ'ল বাৰু আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ নহয় গাড়ীখন দেখুৱাম বুলি আৰু আজি দিনটো মোৰ এনেকৈ পাৰ হ'ল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু কমেণ্ট এটা কৰি জনাবচোন আজিলৈ আহিছোঁ দেই বাই বাই